মই ডিসি অফিসৰ ফালৰ পৰা দীপন বৰ্মন সাৰ্কেল অফিসৰ কোকৰাঝাৰে আপোনালোকৰ যি মেমৰেণ্ডাম আপসু এনডিবি প্ৰগ্ৰেছিভ আৰু PGACBMৰ উদ্যোগত আজি যি আপোনালোকে 3 ঘণ্টীয়া কাৰ্যসূচী হাতত গ্ৰহণ কৰিছে তাৰ মেমৰেণ্ডামখন মই সন্মান সহকাৰে গ্ৰহণ কৰিছো আৰু ইয়াত প্ৰতিশ্ৰুতি দিছো যে আমি এটো সোনকালে যাই য'ত দিব লাগে আমি এটো এতিয়াই আমি প্ৰেৰণ কৰি দিম আৰু আশা কৰিছো আপোনালোকে যেটো ডিসিপ্লিন ইয়াত বজাই ৰাখিছে এই ডিসিপ্লিনটো বজাই ৰাখিব আপোনালোকৰ এটা ভাল নাম আছে মই সদায় কৈ থাকো এপছৰ নেতৃত্বত যিকিটা প্ৰগ্ৰাম হয় খুব ডিসিপ্লিন হয় আৰু আমি সদায় বাহিৰত গ'লে আমি কওঁ যে আমি শিকিব লাগে আন্দোলন কৰিবলৈ কেনেকৈ কৰিব লাগে সেইটো এপছৰ পৰা শিকিব লাগে ডিসিপ্লিনটো ক্লিন ডেছটো আমি সঁচাকৈ গৰ্ব কৰোঁ যে আমাৰ ইয়াতে এনেকুৱা সংগঠন আছে যোনে সমগ্ৰ ভাৰতক এটা যেটো স্বচ্ছ ভাৰতৰ যেটো কাম সঁচাকৈ কাগজে কলমে নহয় প্ৰেক্টিকেলি কৰি দেখায় আপসু সংগঠনে ইয়াৰ আগত এই ধৰ্ণাত আমি চাইছো ধৰ্ণাৰ শেষত জায়গাটো কিমান ধুনীয়াকে চাফা কৰি থৈ গৈছে আৰু আশা কৰিছো এই একেখিনি বস্তু নামটো সদায় ৰাখিব মই আশা কৰিছো যে আপোনালোকৰ আপসুৰ আৰু ইয়াৰ ভাতৃ সংগঠনবিলাকৰ ভৱিষ্যত ভাল হওক মজবুত হওক এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ।